নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকক মোৰ RT786 চেনেললৈ স্বাগতম জনাইছো। আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই ৰচিদুল। আজিৰ গুৰুত্বপূৰ্ণ খবৰ হ'ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা নিদিয়াকৈ দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ'ব পাৰিব। এই কথা ঘোষণা কৰিছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মঙ্গলবাৰে জাৰি কৰে এই বিশেষ জাননীটো। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰাৰ কথা জনাই জাননীযোগে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত প্ৰথম বৰ্ষৰ বাৰ্ষিক পৰীক্ষা বাতিল কৰা হৈছে। তাৰ পাছতে মঙ্গলবাৰে এই জাননী জাৰি কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। আজিৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে দিছে সুযোগ। লকডাউনত আপুনি হৈ আছে নেকি আবদ্ধ, যাব বিচাৰে নেকি ঘৰলৈ, এতিয়াই ফোন কৰক। 25, 26 আৰু 27 এপ্ৰিলত ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলে ঘৰলৈ ঘূৰি যাব পাৰিব। STC ভাছৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। ইয়াৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে 104ত। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যে 27 এপ্ৰিলত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভিডিঅ' কনফাৰেন্সৰ যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অহা 27 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ ল'ব এই বৈঠকত। কৰোনা ভাইৰাছ আৰু দেশৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব। আজিৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত প্ৰায় 5 টকাকৈ বৃদ্ধি কৰিলে। বেট বৃদ্ধিৰ জৰিয়তে ৰাজহুৱা টনকিয়াল কৰাৰ চেষ্টা। মঙ্গলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। মেঘালয় চৰকাৰো বৃদ্ধি কৰিলে পেট্ৰল ডিজেলৰ মূল্য। কৰোনা সংকটৰ কাৰণে উদ্ভৱ হোৱা বিত্তীয় সমস্যাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে দ্ৰুতগতিত অৱনমিত হৈছে খাৰুৱা তেলৰ মূল্য। সোমবাৰে প্ৰতি বেৰলত মাইনাছৰ হৈছিল $37 তললৈ নামিছিল খাৰুৱা তেলৰ মূল্য। গুৱাহাটী পেট্ৰলৰ মূল্য 71.61 টকা আৰু ডিজেলৰ মূল্য আছিল 65.07 টকা। এইখিনি আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ, অল দ্য বেষ্ট।